কয় বগা ল'ৰাবোৰ ধুনীয়া বুলি এবাৰ মাগুবৰণীয়া ল'ৰাটো প্ৰেমত পৰি চাবাচোন সঁচাকৈ ধুনীয়া ন আমাৰ মাগুবৰণীয়া ল'ৰাবিলাক ভাল লাগে কোনোবা আছে নেকি স্ক্ৰীনত দেখি থকা এই বনৰ পক্ষীজনীক আপোনালোকে কোনোবাই চিনি পায়নে হয়তো আচলতে বহুতে চিনি পায় বা বহুতে চিনি নাপায় তাই আচলতে কিছুমান মিনি ব্লগ মানে বনায় কিন্তু মানে কি ক'ম মানে কণ্টেণ্টৰ নামত আপোনাৰ গোবৰ আৰু অসমৰ মানে এনেকুৱা কিছুমান মানুহ আছে যিয়ে নেকি তাত গৈ পেলানি আচলতে মানে আপোনাৰ ঘৰত মানে হাগিবলৈ ঠাই নাপায় মানে তাত গৈ পেলানি আপোনাৰ হাগি থৈ আহি ইমান মানে কি ক'ম আৰু মানে কণ্টেণ্টৰ নামত আপোনাৰ একেবাৰে গোবৰ আৰু সেই ছোৱালীজনীয়ে আচলতে মানে যি আমাৰ উজনি অসমত ইতিমধ্যে আপোনাৰ বানপানীত মানে বহুত মানুহটো আপোনাৰ মানে উদ্ধাৰ কৰিব পৰা নাই বা এতিয়াও আপোনাৰ খাদ্য সংকটত আছে সেইখিনি মানুহক আচলতে হাঁহিছে মানে আপোনাৰ উপলুঙা কৰিছে আৰু মই বুজি নাপাওঁ যে তোমাৰ ঘৰত আচলতে সংস্কাৰ বোলা এটা বস্তু নাই নেকি হা মাজুলী শিৱসাগৰ মানে এইবিলাক গৈ পেলাইনি মানে কি হাঁহিবলগীয়া কথাটো আছে আমাৰতো অসম এখনেই হয় আৰু তাতে আকৌ মানে তোমালোকে উজনি নামনি মানে এইবিলাক কৰি তোমালোকে মানে কি বুজাব মানে বিচাৰি আছা আচলতে এইবিলাক একদম বেয়া কথা আৰু তোমালোকৰ ঘৰত যদি সংস্কাৰ থকা হ'লে তেন্তে তুমি সেই যিখিনি মানুহ এতিয়া মানে বানপানীত ভাৰাক্ৰান্ত হৈ ককবকাই আছে ঘৰত এমুঠি খাবলৈ চাউল নাই সেইখিনি মানুহক তুমি উপলুঙা কৰিবলৈ তোমাৰ অকণো বেয়া নালাগিলে আৰে যিখিনি তোমাৰ কণ্টেণ্ট মই আটাইখিনি কণ্টেণ্টেই চাইছোঁ একদম ফটুৱা মানে কণ্টেণ্টৰ নামত তোমাৰ কোনো মানে হেৰিয়ে নাই কোৱান্টিটিয়ে নাই একেবাৰে ফটুৱা কণ্টেণ্ট আৰু মই যদি এনে কৈছোঁ আপোনালোকৰ এটা আচলতে মানে তাইৰ ভাগৰ এটা আপোনালোকে ব্লগ চাই লওক আৰু মোক আপোনালোকে কওক যে এই ব্লগত আচলতে মানে কি এনেকুৱা বস্তু আছে যে অসমৰ ৰাইজে গৈ পেলানি তাই ব্লগটো চাব লাগে চাওকচোন ৰন থন গাইজ পক নিশ্চয় আপোনালোকে তাই আচলতে সেই মিনি ব্লগখিনি চালে মানে একোৱেই নাই মিনি ব্লগৰ নামত মানে এসোপামান কিছুমান আচলতে জাবৰ আৰু তাকে মানুহে ইমান মানে চাই দিয়ে কাইলৈ যদি আপুনি এটা মানে ভাল ভিডিঅ' বনায় নহয় আপোনাৰ তাত কিন্তু মানুহে নাচায় কিন্তু এইবিলাক গোবৰৰ মাজত কৈ পেলানি মানে সেইবিলাক গোবৰ কণ্টেণ্ট আপুনি যদি বনায় মানে তাত মানে হাগিবলৈ মানুহৰ মানে অভাৱেই নাই ইমান মানুহ মানে তাত আপোনাৰ মানে কমেণ্টত হাগিবলৈ আহে নহয় আপুনি মানে ভাবি নাপাব আৰু এটা কথা কৈছোঁ শুনা ভণ্টি চোৱা তাৰ পৰা আচলতে মাজুলীত পানী উঠে বা আমাৰ ইয়াত পানী উঠে সেইবিলাক কৈ আচলতে মানুহক উপলুঙা কৰি লাভ নাই নিজৰ লগত হ'ব যেতিয়া আচলতে তেতিয়াহে মানে তুমি কথাটো গম পাবা কাৰণ এইবাৰ শিৱসাগৰত নতুনকৈ পানী সোমাইছে আচলতে মানুহখিনি সেই বানপানীৰ কাৰণে আচলতে ইমান আচলতে জ্ঞাত নহয় মানে কেনেকৈ কি কৰিব লাগে আৰু তাৰ কাৰণে বহুত মানুহৰ মৃত্যু হৈছে আচলতে বহুত মানুহে এতিয়াও আপোনাৰ খাবলৈ পোৱা নাই এতিয়াও বহুত মানুহ আপোনাৰ মানে বিচাৰিয়ে পোৱা নাই কিন্তু তাৰ মাজতে তোমাৰ এইটো এটা মানে ফটুৱা ভিডিঅ'য়ে সেই মানুহখিনিক যে কিমান মনোকষ্ট দিব পাৰে সেইটো এবাৰ তুমি ভাবি চোৱা আচলতে ভাল আছিলে কিন্তু এটা কথা ক'লোঁ যে তোমালোকৰ ঘৰত সংস্কাৰ বোলা বস্তুটোৱে নাই মা যদি কেনেবাকৈ ভাল হ'লতি তোমালোকৰ যদি দেউতা যদি অলপ মানুহ এই মগজত যদি মালটো হ'লতি নহয় তেন্তে তুমি কেতিয়াও এনেকুৱা নোহোৱা আচলতে মাও মুখ্য তোমালোকৰ আৰু তোমালোকৰ আচলতে গোটেই ঘৰৰ মানুহখিনিয়ে মুখ্য ঘৰৰ মানুহখিনিও যদি অলপমান ভাল হোৱা হ'লে তেন্তে তুমি এনেকুৱা কথা আচলতে কেতিয়াও ক'ব নোৱাৰা কাৰণ তোমালোকৰ ঘৰত সেইটো পৰিৱেশেই নাই আৰু যাৰ কাৰণে তুমি এনেকুৱা আচলতে ফটুৱা কিছুমান মানে ভিডিঅ' দি সেই বানপানীত যিখিনি মানুহে আচলতে খাবলৈ নাপায় ককবকাই আছে সেইখিনি মানুহকো তুমি ফটুৱা কৰিবলৈ নেৰিলা বনৰ পক্ষী চালা